মোৰ আটাইতকৈ ভাল বন্ধু সেইজনেই যিজনে মোক এনেকুৱা এখন কিতাপ দিয়ে যিখন মই পঢ়া নাছিলোঁ। মই যেতিয়া ভাল কাম কৰোঁ তেতিয়া মোৰ ভাল লাগে, মই যেতিয়া বেয়া কাম কৰোঁ তেতিয়া মোৰ বেয়া লাগে। এইটোৱেই হৈছে মোৰ ধৰ্ম। মোৰ উদ্বেগ এইটো নহয় যে ঈশ্বৰ আমাৰ পক্ষত আছে নে নাই। মোৰ আটাইতকৈ ডাঙৰ উদ্বেগ হ'ল ঈশ্বৰৰ পক্ষত থকা, কাৰণ ঈশ্বৰ সদায় সঠিক। মই যি আছোঁ বা যিটো হোৱাৰ আশা কৰোঁ সেই সকলোবোৰৰ বাবেই মই মোৰ মাতৃৰ ওচৰত ঋণী। নিশ্চিত হোৱা যে আপুনি আপোনাৰ ভৰি সঠিক স্থানত ৰাখিছে আৰু তাৰ পিছত শক্তিশালী হৈ থিয় হোৱা। আজি ফাঁকি দি তুমি অহাকালিৰ দায়িত্বৰ পৰা পলায়ন কৰিব নোৱাৰা। এজন ব্যক্তিৰ কি কাৰণত খং উঠে সেইটো দেখি তেওঁৰ চৰিত্ৰ সম্পৰ্কে জনা যায়। যিজন ব্যক্তি কোনো প্ৰশ্নৰ উভয় অংশই তদন্ত নকৰে তেন্তে সি সৎ নহয়। সকলোৱে দীৰ্ঘজীৱী হ'বলৈ আশা কৰে, কিন্তু কোনেও বৃদ্ধ হোৱাটো আশা নকৰে। শাস্তিতকৈ ক্ষমা মহৎ। শিক্ষাৰ অৰ্থ মানুহে যি নাজানে সেইটো শিকোৱা নহয়। শিক্ষাৰ অৰ্থ হ'ল সিহঁতক সঠিক আচৰণ কৰা শিকোৱা যি সিহঁতে নকৰে।